হাই গাইজ, মই জ্যোতি বিন্দাছ লাইফলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পাব আৰু আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আজি কোনো ধৰণৰ ব্লগ আপোনালোকৰ মাজলৈ লৈ অহা নাই। আজি মই যিহেতু মোৰ ভিডিঅ'বিলাকত কৈয়ে থাকোঁ যে মোৰ এখন দোকান আছে, সেই দোকানখন অলৰেডি আপোনালোকক দেখুওৱা হৈ গৈছে। সেই দোকানখনত কেনেকুৱা ধৰণৰ মই ইয়েৰিংছ ৰাখিছোঁ সেইখিনিকে আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ। আশা কৰিছোঁ যে ভিডিঅ'খিনি আপোনালোকে চাই ভাল পাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে ব'লকচোন আজি যিখিনি ফুলি আছে মই সেইখিনি আপোনালোকৰ লগত ভাগ বতৰা কৰোঁ। আৰু যদি আপোনালোকৰ ফুলিখিনি ভাল লাগে তেতিয়াহ'লে এখন স্ক্ৰীনশ্বট ৰাখিব আৰু স্ক্ৰীনশ্বটখন ৰাখি মোৰ হোৱাটছএপ নাম্বাৰ 7086286876 নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু সেইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি বুকিং কৰিলে সেই ফুলিখিনি আপোনালোকৰ হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা আছে, কিন্তু পে'মেণ্টটো অনলাইন কৰিব লাগিব। ঠিক আছে, বলক দেৰি নকৰোঁ আজি ফুলিখিনি দেখাওঁ। মই আজি নিজে পিন্ধি থকা ফুলিযোৰ আপোনালোকক দেখাবলৈ লৈছোঁ। এইযোৰ মই এডভাৰটাইজৰ কাৰণে পিন্ধিছোঁ ফুলিযোৰ, আৰু ফুলিযোৰ আপোনালোকে চাব পাৰে। এযোৰ ডাঙৰ ফুলি, দীঘল ফুলি। সেই ফুলিযোৰ আপোনালোকে বোৱাৰীয়েও পিন্ধিব পাৰিব বা ছোৱালী লেডিজখিনিও পিন্ধিব পাৰিব। খুব ধুনীয়া এযোৰ ফুলি। আপোনালোকে ধৰিব পাৰিছেনে নাজানো। এটা আছে গল্ডেনত ৰেড কালাৰ পাথৰ দিয়া আছে, আৰু এইফালে মই এযোৰ ফুলি দেখাই দিছোঁ। ৰ'ব, মই আপোনালোকক দেখাম বুলি ফুলিযোৰ পিন্ধি ল'লোঁ। মই ওচৰৰ পৰা দেখাই দিছোঁ, ধৰিব পাৰিছে নাই ক'ব। এইখিনি আছে ৰঙা পাথৰ দিয়া আছে, আৰু এনেকৈ ইমান মই হাতখনত চাব পাৰিছে ইমান দীঘল আছে ফুলিযোৰ, আৰু তল চাইডে আছে এটা গল্ডেন টাইপৰ মণি আছে। এইটো গল্ডেন টাইপৰ মণি, খুব ধুনীয়া এযোৰ ফুলি। আৰু এইফালে আছে জুমকাকেইটাৰ লগতে সৰু সৰুকৈ মণিকেইটা ওলমাই দিয়া হৈছে, আৰু ইয়াতো সৰু সৰুকৈ গল্ডেন মণি আছে, আৰু এই ৰাউণ্ডটোত আছে পাথৰ, আৰু ফুলিযোৰ হৈছে গল্ডেন। আপোনালোকে ভালদৰে ধৰিব পাৰিছে নাই ক'বচোন। এইযোৰ বহুত ধুনীয়া ফুলি, আৰু ফুলিযোৰ প্ৰাইচো বহুত নহয়। যিহেতু আপোনালোকে মই কৈছোঁ যে প্ৰতিযোৰ ফুলিৰ প্ৰাইচবিলাক বেলেগ বেলেগ। এইযোৰ চব মই পিন্ধি দেখাইছোঁ কিমান ধুনীয়া, আৰু প্ৰতিযোৰ ফুলিৰে প্ৰাইচ বেলেগ বেলেগ, সেইটো কাৰণে মই আপোনালোকৰ প্ৰাইচখিনি জনাব নোৱাৰিম। যদি আপোনালোকৰ ভাল লাগে প্লিজ এখন স্ক্ৰীনশ্বট ল'ব, আৰু স্ক্ৰীনশ্বটখন ৰাখি মোক আপুনি 7086286876 নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব। আৰু এইযোৰ চব কিমান ধুনীয়া ফুলি, ধৰিব পাৰিছেনে? আৰু তেতিয়াহ'লে এই ফুলিযোৰ মই ৰাখি দিছোঁ, আৰু ইয়াৰ পিছৰ ফুলিযোৰলৈ আহোঁ আপোনালোকক। এইযোৰ চব 2 নম্বৰ ফুলিযোৰ। এইযোৰ হেভি ফুলি। আপোনালোকে এইযোৰ চব 1 2 3 4 5 আছে, আৰু এটা লাষ্টত এটা জুমকা আছে। ইয়াতো এটা ৰেড কালাৰ পাথৰ দিয়া হৈছে, আৰু মাজৰখিনি গল্ডেন আছে, আৰু এটা তলত জুমকা আছে। জুমকাটোৰ তলত ৰেড মণি দিয়া আছে, আৰু পাথৰখিনি ৰেড আছে। এযোৰ খুব ধুনীয়া ফুলি। ধৰিব পাৰিছেনে আপোনালোকে কমেণ্ট কৰিব, আৰু যদি আপোনালোকে বিচাৰে মই ফুলিযোৰৰ ফটোও দি দিম, আৰু ইয়াৰ লগতে মই লগাই দিম এই ফুলিযোৰ মই পিন্ধিলত কেনেকুৱা লাগিছে। আৰু আপোনালোকে জানিব বিচাৰিলে মই যিটো হোৱাটছআপ নাম্বাৰ দিলোঁ সেইটোত মোক কণ্টেক্ট কৰিব পাৰে। আৰু এই ফুলিযোৰ এতিয়া মই আপোনালোকক পিন্ধি দেখাম কিমান ধুনীয়া। আৰু এনেকুৱা ফুলি এযোৰ পিন্ধি মই এটা ভিডিঅ' অলৰেডি বনাইছিলোঁ। তেতিয়া বহুতে কৈছিলে যে বা এইযোৰ ফুলি আপুনি অনলাইনত কিনিছিলে নেকি? মই তেওঁলোকক ক'ব বিচাৰিছোঁ এইযোৰ অনলাইনত মই অৰ্ডাৰ দিয়া নহয়, এইযোৰ মোৰ নিজৰ ষ্টক ফুলি। এইযোৰ চব ধৰিব পাৰিছেনে ক'বচোন। বহুত ধুনীয়া হয় আৰু বহুত বেছি হেভি হয়। চব কিমান ধুনীয়া লাগিছে। আৰু ছোৱালীবিলাকেও এইযোৰ ফুলি পিন্ধিব পাৰিব, আৰু যিসকল বোৱাৰী আছে তেওঁলোকেও মানে পাৰ্টি চাৰ্টি বা বিয়া চিয়াত পিন্ধিলে খুব বেছি মানে ধুনীয়া লাগিব। আৰু মই এইযোৰ ফুলি পিন্ধি দেখাই দিছোঁ আপোনালোকক। এইযোৰ খুব ধুনীয়া ফুলি। আশা কৰিছোঁ আপোনালোকে এই ফুলিযোৰ পিন্ধি। এইযোৰ চব কিমান ধুনীয়া ফুলিযোৰ। ৰ'ব, এইযোৰ চব কিমান ধুনীয়া আৰু কিমান বেছি হেভি, ধৰিব পাৰিছেনে? বহুত ধুনীয়া ফুলিযোৰ। আৰু যিসকলে ল'ব বিচাৰে প্লিজ মোক হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰিব, আৰু ফুলিযোৰ আপোনালোকে হোম ডেলিভাৰী পাব। তেতিয়াহ'লে ব'লক ইয়াৰ পিছৰ ফুলিযোৰ দেখাওঁ। 3 নম্বৰ ফুলিযোৰ চাওক। এইযোৰ কিমান ধুনীয়া ফুলি। এইযোৰ দীঘল ফুলি। মই আজি প্ৰায়ভাগ দীঘল ফুলিয়ে দেখাম আপোনালোকক, আৰু বেলেগ এটা ভিডিঅ'ত মই সৰু ফুলিখিনি দেখাম। আজি এই ভিডিঅ'টোত মই দীঘল ফুলিখিনি কালেকশ্যনখিনি দেখাইছোঁ। চব কিমান ধুনীয়া, আৰু প্ৰাইচ বহুত বেছি নহয়। আপোনালোকে প্ৰাইচটো মোক হোৱাটছআপ নাম্বাৰত সুধিব, তেতিয়া মই প্ৰাইচখিনি কৈ দিম। আৰু প্লিজ আপোনালোকে যদি পচন্দ কৰে, যিযোৰ ফুলিয়ে পচন্দ নকৰে আপোনালোকে প্লিজ স্ক্ৰীনশ্বটখন ৰাখিব, নহ'লে মই ধৰিব নোৱাৰিম।
এইখন চাওক এযোৰ ফুলি কিমান ধুনীয়া। মই এই ফুলিযোৰ এইবিলাক গল্ডেন হয় আৰু ইয়াত ৰেড ব্লু য়েল্লো আৰু গ্ৰীণ মিনা কৰা আছে, ধৰিব পাৰিছেনে? এযোৰ বহুত ধুনীয়া ফুলি আৰু তলত আছে হোৱাইট মণি আছে আৰু ইয়াতো তেনেকৈ ৰেড মিনা কৰা আছে ওপৰত। তেতিয়াহ'লে মই ফুলিযোৰ পিন্ধি দেখাইছোঁ। মই ফুলিযোৰ আপোনালোকক পিন্ধি দেখাইছোঁ। এইযোৰ চাওক, কেমেৰাই ভালকৈ কভাৰ কৰিব পাৰিছে নাই নাজানো, কিন্তু মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ফুলিযোৰ ওচৰৰ পৰা বহুত ধুনীয়া হয় আৰু বেছি দামো নহয়, মানে বহুত বেছি ধুনীয়া আৰু কম প্ৰাইচত আপোনালোকে ল'বলৈ হ'লে মোৰ লগত যোগাযোগ কৰিব। এইযোৰ চাওক, এইযোৰ কিমান ধুনীয়া এযোৰ ফুলি, আপোনালোকে ধৰিব পাৰিছেনে? মই ওচৰৰ পৰা এনেকৈ দেখুৱাইছোঁ। আৰু এইযোৰ হৈছে বহুত ধুনীয়া ফুলিযোৰ। এইযোৰ চাওক, আৰু দেখিবলৈ এই ফুলিযোৰ পিন্ধি গ'লে মানে লুকটো বিৰাট ধুনীয়া আহিব। আৰু আপোনালোকে পাৰ্টি বা বিয়াত পিন্ধিলে বহুত বেছি আপোনালোকক মানে আপোনালোকে চবেই বুজি পাইছে কি ক'বলৈ লৈছোঁ, বহুত বেছি ভাল লাগিব। এইটো চাওক। আৰু তেতিয়াহ'লে এই ফুলিযোৰ মই এতিয়া ৰাখি দিওঁ। ইয়াৰ নেক্সট ফুলিযোৰলৈ আহিছোঁ। যিহেতু মই কৈছোঁ আজি দীঘল ফুলিখিনিয়ে লৈ আহিছোঁ, নেক্সট ফুলিযোৰ দেখাম। আৰু এইখিনি গোটেই ফুলিখিনি মোৰ নিজৰ ষ্টক, সেইটো কাৰণে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব ল'ব বিচৰাসকলে। ইয়াৰ পিছৰ ফুলিযোৰ লৈ আহিছোঁ। এইযোৰ চাওক, এইযোৰ গল্ডেন হয় গোটেই ফুলিযোৰ আৰু তলত আছে বগা মণি, ধৰিব পাৰিছেনে? এইযোৰ বহুত ধুনীয়া ফুলি, আপোনালোকে ওচৰৰ পৰা চালে বেছি ভালকৈ গম পালেহেঁতেন। বহুত ধুনীয়া ফুলিযোৰ মই আপোনালোকক দেখাইছোঁ। ৰ'ব, এইযোৰ চাওক, এইযোৰ গোটেইযোৰ গল্ডেন হয় আৰু হোৱাইট মণি আছে আৰু বিৰাট ধুনীয়া, বহুত ধুনীয়া লুক আহিব। আপোনালোকে যদি বিয়া বা পাৰ্টিত অলপ বেছি মেকআপ কৰি ফুলিযোৰ পিন্ধি যায় মানে বিৰাটেই ধুনীয়া লাগিব। আৰু এইযোৰ অকল বা বোৱাৰী বা ছোৱালীয়ে পিন্ধিব পাৰিব এনেকুৱা ধৰণৰ নহয়। এইযোৰ বহুত ধুনীয়া হয় আৰু এইযোৰ চাওক ইমান ধুনীয়া ফুলিযোৰ, বিৰাট ধুনীয়া ফুলি, মানে বিৰাট ধুনীয়া আৰু বেছি মানে গধুৰ নহয় ফুলিটো। তেতিয়াহ'লে মই এইটো ৰাখি দিছোঁ। আৰু নেক্সট ফুলিযোৰলৈ আহিছোঁ মই। এইযোৰ আছে গল্ডেনত, এইটো চাওক কিমান ধুনীয়া ফুলি। আৰু এই ফুলিযোৰৰ প্ৰাইচবোৰ বহুত বেছি প্ৰাইজৰ নহয়, সেইটো কাৰণে প্লিজ আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে ইয়াৰ প্ৰাইচখিনি জানিব পাৰিব। এইযোৰ পাটৰ কাপোৰৰ লগত এইযোৰ আপুনি এইটো চাওক কিমান ধুনীয়া লাগিব, বিৰাট ধুনীয়া লাগিব এই ফুলিযোৰ। কিন্তু ওচৰৰ পৰা দেখিব পাৰিছেনে? এইযোৰ এটা ঝুমকা আছে আৰু এইটো টপ, এইটো টপ আৰু তলটো হৈছে ঝুমকা। বিৰাট ধুনীয়া ফুলিযোৰ, ধৰিব পাৰিছেনে? আৰু প্লিজ বুকিং কৰিবলৈ হ'লে আপোনালোকে 7086286876 নাম্বাৰ মোৰ লগত যোগাযোগ কৰিব। আৰু আহিছোঁ মই এতিয়া নেক্সট ফুলিযোৰলৈ। এইযোৰ মই লৈ আহিছোঁ ঝুমকা ফুলি। এইযোৰ গ্ৰীণ কালাৰটো বিৰাট ভাল লাগে, যিসকলে গ্ৰীণ কালাৰ ভাল পায়। আৰু ৰেড মই অলৰেডি দেখালোঁ, ৰেডটো বহুত বেছি মানে চব কাপোৰৰ লগতে মেচিং কৰে, সেইটো কাৰণে এইযোৰ লৈ আহিছোঁ গ্ৰীণত। এইটো ঝুমকা আৰু এনেকৈ গ্ৰীণ কালাৰ মণি দিয়া আছে আৰু মাজে মাজে মেটেল টাইপত গ্ৰীণ কালাৰ চাইনিং আহিছে, মানে গ্ৰীণ কালাৰ অলপ মিক্স আছে।
এতিয়া মই আপোনালোকক ফুলিযোৰ পিন্ধি দেখাম। এইটো চাওক কিমান ধুনীয়া লুক আহিছে। বহুত ধুনীয়া হয়, আপোনালোকে ধৰিব পাৰিছে নাই নাজানো। বিৰাট ধুনীয়া হয় ফুলিযোৰ। আৰু যিসকল নতুনকৈ চাইছে মোৰ আজি চেনেলটো, প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি যাব আৰু তেতিয়া মোৰ আৰু কাষতে থকা বেলটো টিপি দিব, আৰু তেতিয়া মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব। আৰু যিসকলে ছাবস্ক্ৰাইব অলৰেডি কৰি থৈছে, প্লিজ এটা কমেণ্ট কৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। তেতিয়াহ'লে মই পিছৰ ফুলিযোৰলৈ আহিছোঁ। এইযোৰ মেটেলৰ ফুলি, এই ফুলিযোৰ ধৰিব পাৰিছেনে? এইটো মেটেলৰ হয়, বিৰাট ধুনীয়া হয় ফুলিযোৰ। মই ওচৰৰ পৰা দেখাইছোঁ। এইযোৰ চব বিৰাট ধুনীয়া, ঝুমকা আছে আৰু তলতে এনেকুৱা মণি মণি ওলমাই দিয়া আছে, মেটেলতে আছে হা। আৰু মই পিন্ধি দেখাম এতিয়া। আজিখিনি গোটেইখিনি ফুলি দেখাব পাৰোঁ নাই নাজানো, গোটেই ভিডিঅ'টো বহুত দীঘল হৈ যাব। যিমানখিনি দেখাব পাৰোঁ চেষ্টা কৰিছোঁ। আজি গোটেইখিনি দেখাব নোৱাৰিলে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম। তেতিয়াহ'লে চাওকচোন, এইযোৰ চাওক বিৰাট ধুনীয়া লাগিছে। আৰু প্লিজ আপোনালোকে ল'ব বিচাৰিলে মোৰ লগত কণ্টেক্ট কৰিব। আৰু যোৰহাটত যদি কোনোবা আছে তেতিয়াহ'লে আপোনালোকে কেছ অন ডেলিভাৰী লাভ কৰিব, যোৰহাটৰখিনিয়ে। এইযোৰ বিৰাট ধুনীয়া লাগিছে ফুলিযোৰ, আপোনালোকে ধৰিব পাৰিছে নে নাজানো। বিৰাট ধুনীয়া এটা ফুলি, বহুত বেছি গধুৰো নহয়, বহুত বেছি পাতলো নহয়। পিন্ধিলে মানে বিৰাট ধুনীয়া লাগিব আপোনালোকক। যিকোনো কাপোৰৰ লগতকে আপুনি পিন্ধিব পাৰে, শাৰী মেখেলা চাদৰ বা অকণমান লেহেংগা টাইপৰ লগতে পিন্ধিলে বিৰাট ধুনীয়া লাগিব। এইযোৰ চাওক ধৰিব পাৰিছেনে? আৰু এনেকুৱা যদি ল'ব বিচাৰে মই আপোনালোকক ক'লোৱেই নাম্বাৰটো। এইযোৰ চাওক কিমান ধুনীয়া, একেটা ষ্টাইলৰে মই এযোৰ চিলভাৰত, ডিজাইন একেটা, আৰু এইযোৰ চিলভাৰত আছে। ধৰিব পাৰিছেনে? কেমেৰাই কভাৰ কৰিছে নাই নাজানো। এইযোৰ চাওক এইযোৰ চিলভাৰত দেখাইছোঁ, এইটো গল্ডেনত দেখাইছোঁ, মেটেল টাইপৰ। আৰু এইটো চাওক বিৰাট ধুনীয়া হয় ফুলিযোৰ। মই ওচৰৰ পৰা দুইযোৰ ফুলি দেখাই দিছোঁ। আপোনালোকে যিযোৰেই ল'ব বিচাৰে বিৰাট ধুনীয়া হয় ফুলিযোৰ, আৰু মানে পিন্ধিলে বিৰাট বেছি ভাল লাগিব। আৰু মই বেলেগ এযোৰ দেখাইছোঁ। এইযোৰ একেবাৰে লৈ আহিছোঁ চিম্পুল, ব্লু কালাৰ পাথৰ আছে, আৰু এইফালে এনেকুৱা ধৰণৰ আছে। ধৰিব পাৰিছেনে? বিৰাট ধুনীয়া হয় ফুলিযোৰ, আৰু বেছি গধুৰ নহয় ফুলিযোৰ। তেতিয়াহ'লে মই আপোনালোকক ব্লু কালাৰ কাপোৰৰ লগত যদি কোনোবাই মিলাই পিন্ধিব পাৰে, ফুলিযোৰ বিৰাট বেছি ভাল লাগিব, বিৰাটেই মানে বেছি ভাল লাগিব। সেইটো কাৰণে আপোনালোকে পিন্ধিব পাৰে এইযোৰ ফুলি। এইযোৰ চাওক আপোনালোকক মই পিন্ধি দেখাইছোঁ। এইযোৰ চাওক বিৰাট এযোৰ ধুনীয়া, মানে বেছি গধুৰ নহয়, মানে লাইট ৱেইটত যদি কোনোবাই পিন্ধিব বিচাৰে এই ফুলিযোৰ বিৰাট ধুনীয়া মানে ফুলিযোৰ। সেইটো কাৰণে আপোনালোকে এইযোৰ চাওক, এইযোৰ বিৰাট ধুনীয়া ফুলিযোৰ। আপোনালোকে ল'ব বিচাৰিলে মোৰ লগত কণ্টেক্ট কৰিব। এইযোৰ চাওক ব্লু কালাৰ আছে। আৰু তেতিয়াহ'লে আজি গোটেইখিনি ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইটো কাৰণে আৰু বেছি দেখাই নাথাকোঁ। আজি ফুলিখিনি মই ইমানতে শেষ কৰিছোঁ, আৰু বেলেগ এটা ভিডিঅ'ত মোৰ বাকী থকা ফুলিখিনি আপোনালোকলৈ লৈ আহিম। আৰু মোৰ চাদৰ মেখেলাৰ কিছুমান ষ্টক আছে, সেইখিনিও আপোনালোকলৈ লৈ আহিম। আজি মই যিহেতু ফুলিখিনি দেখাম বুলি কৈছিলোঁ, সেইকাৰণে ফুলিখিনি আজি জাষ্ট দেখালোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে নাই প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু আগবাঢ়ি যোৱাত সহায় কৰিব। আপোনালোকৰ ছাপোৰ্টৰ বহুত বেছি প্ৰয়োজন আছে মোৰ। আগুৱাই নিয়ক, তেতিয়া ভাল লাগিব। আৰু
মোৰ পৰা আপোনালোকে এই বস্তুখিনি সংগ্ৰহ কৰক মানে বহুত ধুনীয়া বস্তুখিনি কম প্ৰাইজত দি থকা হৈছে প্লিজ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি যাব আৰু যিসকলে কৰা নাই আৰু তাৰ বাবে আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ পুনৰ লৈ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে চাই থাকিব জ্যোতি বিভু বিন্দাছ লাইফ আজিলৈ আহিছোঁ ধন্যবাদ